স্বাগতম জনাইছোঁ মই ইউটিউব চেনেল বিশ্বলৈ আৰু বৰ্তমান মানে জেকেট পিন্ধি আছোঁ আৰু আজিৰ এই ভিডিঅ'টো মানে অলপ বেলেগ হ'ব মানে গৰমৰ দিনতে মই এটা ভিডিঅ' বনাইছিলোঁ চুইগিৰ কেনেকুৱা মানে ইনকাম আৰু কেনেকুৱা কি তো জানিবলৈ ভিডিঅ'টো বলক আমি গৰমৰ দিনলৈ আকৌ উভতি যাওঁ ঠাণ্ডা দিনৰ পৰা তো ঠাণ্ডাহে বহুত অলপমান স্বাগতম জনাইছোঁ মই ইউটিউব চেনেল বিশ্বলৈ আৰু বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ আৰু আজি টি চাৰ্টটো চাই গমেই হৈছে মানে চুইগিৰ ভিডিঅ' বনাবলৈ গৈছোঁ আজি মানে কেনেকুৱা ইনকাম চুইগিত তো আপোনালোকক দেখুৱাম আৰু কিমানখিনি কষ্ট হয় কষ্ট মানে আৰু চব কামতে কষ্ট আছে তো এতিয়া যাম আৰু ইফালে চাইকেল নিদিওঁ মানে গাড়ী লৈ যাম চুইগিৰ বেগ ইয়াৰ হালত পূৰা বেয়া হৈ গৈছে মানে যি মোবাইলটো আছে সেই মোবাইলটো একদম বেয়া অৱস্থা কাহিলে বুলি ক'ব পাৰি মোৰ অৱস্থা তো সেইকাৰণে ভিডিঅ' আৰু বনা নাই আজি এটা কিবাকৈ আৰু ভিডিঅ' এটা প্ৰস্তুত কৰিম আপোনালোকৰ কাৰণে ঘৰৰ পৰা প্ৰায় আহিলোঁ আৰু আধা কিলোমিটাৰমান আৰু এতিয়া হ'ব লাগে অনলাইন আধা বাটত অনলাইন হৈ লওঁ মানে অৰ্ডাৰ লাগি যাব পাৰে এনেই জব কৰি আৰু তাতে ষ্টাৰ্ট ডিউটি আছে এয়া মাৰি দিলোঁ ষ্টাৰ্ট ডিউটি হৈ গ'ল অনলাইন এতিয়া আমি ৰেষ্টুৰেণ্টৰ ওচৰত যাওঁ যদি অৰ্ডাৰ লাগে একদম ডাইৰেক্ট ৰেষ্টুৰেণ্টক লগি যাওঁ মানে অৰ্ডাৰ তাতে লাগিব আৰু ওচৰে পাজৰে যিকেইখন ৰেষ্টুৰেণ্ট আছে এতিয়া চুইগি ভিডিঅ' বনাই আছিলোঁ মানে চুইগি ব্লগ কৰি পেলাই জুবিন ভাইক লগ পাই গ'লোঁ হঠাৎ লগ পাই গ'লোঁ ভাইক মই ভিডিঅ' বনাই আছিলোঁ ইয়াতে ৰাস্তাইদি যাই আছিল কমলা ৰং দেখা পালোঁ মোৰ চকুত পৰিল মই ইয়াৰ পিনে ঘূৰি চালোঁ ইও বোলে মোক চিনি পাই ময়ো তাক চিনি পাওঁ বহুত ভাল লাগিল লগ পাই পিনে খুব ধুনীয়া ভিডিঅ' বনাই আপোনালোকে ছাপোৰ্ট কৰিব আজি চুইগিৰ ভিডিঅ' দেখাব আপোনালোকক মানে দেখাই আছে য'ত মোকো দেখিলে বহুত ভাল লাগিল লগ পাই আৰু এইপিনে ইও আছে ভাই খুব ধুনীয়া ইয়াতেও ভিডিঅ' বনাই আছে চাব আপোনালোকে ছাপোৰ্ট কৰিব বহুত ভাল লাগিল লগ পাই পিনে থেংক ইউ জুবিন ভাইক বাদ দি বাই দি আমি এতিয়া যাওঁ আমি ভাই এটা চুইগি ডেলিভাৰী মাৰিব যাওঁ এতিয়া আমি যাম মেইন ৰেষ্টুৰেণ্ট পইণ্ট মানে য'ত অৰ্ডাৰবিলাক লাগে আৰু ৰাইজৰ ভিডিঅ' চাই কৰি নহয় কমাৰ্চৰ ফালে যাম মানে য'ত আৰু অৰ্ডাৰ লাগে আৰু বেছি দিয়ে পালেগৈ যাম চাহ তাহ আমি খাই ল'লোঁ দেই পেটটো পাহৰি মানে আগে পেটটো যা কৰি ল'লোঁ তাৰপিছত বেলেগ খুৱাম আৰু ই আৰু খাংকৈ থাকে বোলে আহিলিকৈ খাং লাগে তো এতিয়া আমি অৰ্ডাৰৰ কাৰণে অপেক্ষা কৰি আছোঁ ইয়াতে বঢ়িয়াকৈ বহিছোঁ গাইছ অৰ্ডাৰ লাগব গাইছ যাম আমি গাইছ গাড়ী আছে ইয়াতে তো গাইছ আহি থাকোঁতে আমাৰ অৰ্ডাৰটো লাগি গ'ল তাতে বাৰ্গাৰ ট্ৰি মই 5 কিলোমিটাৰ দিছোঁ অৰ্ডাৰটো ইয়াক গাইছ এইটো মাতবা দিছিলোঁ ইয়াক কিন্তু মাতবা দিছিলোঁ সি কি হয় জানো ন বোলে বুগুৰ ট্ৰি বোলে বুগুৰ ট্ৰি মই বোলো কি বুগুৰ ট্ৰি চব্জি হ'ব বাৰ্গাৰ ট্ৰি খাই পেলো গাইছি অৰ্ডাৰটো আমাৰ লৈ ল'লোঁ এতিয়া আমি যাব লাগিব মোটামুটি 4 কিলোমিটাৰ উলুবাৰী মানুহজনে ৰখি আছে তো গাইছ এনেকৈ কষ্ট কৰি মানে যাবৰ মাজে মাজে আহি পালোঁ কাষ্টমাৰৰ লোকেশ্যন মানে এইটো অফিচ এইটো কি হৈছে ভাই উলুবাৰী নাৰ্চাৰী ফোন কৰিছে কাষ্টমাৰে অঁ কওকচোন অঁ কৰিছোঁ আপোনাৰ যে ইয়াতে নাৰ্চাৰী উলুবাৰী নাৰ্চাৰী বুলি লিখা এখন চাইনবোৰ্ড আছে যে অঁ ঠিক আছে গৈছোঁ ৰ'ব কাষ্টমাৰজন আহি আছে বোলে ডেলিভাৰী কাষ্টমাৰে পাই গ'লোঁ সেয়া দাদা তো আহোঁতে অলপ পলম হ'ল মানে ট্ৰেফিক আপুনি জানেই গুৱাহাটীত মানে যিটো মানে ট্ৰেফিক আৰু তো এয়া দাদা লওক আপোনাক তো আহিছোঁ তো ছাকচেছফুলি ফাৰ্ষ্ট ডেলিভাৰী আমাৰ হৈ গ'ল তো এতিয়া কিবা লাগে আৰু 2 নম্বৰ ডেলিভাৰীক লৈ যাওঁ প্লেচটো কিন্তু মজা লাগছে ন আহি কিবা গাঁৱলীয়া প্লেচ গুৱাহাটীত মানে বঢ়িয়া একদম ছ'চাইটিটো ভাল লাগছে মানে ছেকেণ্ড ডেলিভাৰীটো আপি হ'লে ভাল হৈছিলে তো আপোনালোকৰ এখন লৈ ৰাঙি তাকে এটা আপি পালি তো এইটো ডেলিভাৰীত কেই টকা পালোঁ মই 30 টকা 30 টকা পালোঁ এই গৰম মাহত গাইছ দেখছি ইমান আৰু যিমান দিয়ক গাইছ তো ধুনীয়া মন্দিৰ এইটো গাঁও লাগছে না গাঁও তো ছেকেণ্ড অৰ্ডাৰৰ আমি লোকেশ্যন পাই গ'লোঁ ইয়াতে লাগিছে আমিনা না তো যাওঁ অৰ্ডাৰটো কনফাৰ্ম কৰোঁ আৰু ছেকেণ্ড অৰ্ডাৰটো গাইছিলোঁ বোলে পৰঠা 200 টকীয়া পৰঠা তো এই 200 টকীয়া পৰঠাখন দি আহোঁ আমি বেছি দূৰত নহয় এইবাৰ মোটামুটি 1.5 কিলোমিটাৰমান দিছি তো এই 200 টকীয়া পৰঠাখন দি আহোঁ তো ইয়াৰ ছেকেণ্ড কাষ্টমাৰৰ ঘৰ আহি পালোঁ ফোন কৰি আছোঁ ৰ'ব মানে আহি আছে তো 200 টকীয়া পৰঠাখন লৈ লওঁ তো ফাৰ্ষ্ট ফ্ল'ৰলৈকে যাব দিছোঁ ৰ'ব কাষ্টমাৰজনে তো বাপৰে বাপ জাগা এইটো দি দিলোঁ সিহঁতক ছেকেণ্ড কাষ্টমাৰজন তো এতিয়া যাওঁ আৰু নেক্সট কাষ্টমাৰ নষ্ট বৰষুণত এই 4 নম্বৰ অৰ্ডাৰটো আমি কিবা কৰিছোঁ ভাই বৰষুণ দেখছি অৱস্থা দেখছি গাইছ এই বৰষুণ আৰু ঘৰত যাম আৰু নামাৰোঁ আৰু এই লাষ্ট আজি এই বৰষুণত নদীত গাইছ
গাইছ এই অৱস্থা চাওক বৰষুণত ভিজি দহটাৰে অৱস্থা চাওক এই বৰষুণ চাওক ভিজি একদম মানে গম নাব নেকি বৰষুণটো ভিডিঅ'ত পাক নাপাওক কিন্তু যি বৰষুণ এই চাওকচোন ভিজি কিনে আঠা খাই গৈছে কিন্তু এতিয়া মানে আস্তা মাত্ৰ ৰখি আছোঁ ৰখা হ'লে যাওঁ ৰ